নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিল পাৰ্থৰ ভনীয়েকে পাৰ্থৰ দেউতাকৰ আগত পাৰ্থৰ মানসিক অৱস্থাৰ বিষয়ে সকলোবোৰ কথাই কয়। আনফালে দুবৰি চেঞ্চ ঘূৰি অহাৰ পাছত কাকো চিনি নোপোৱা কথাটো ডাক্তৰজনে কয় আৰু ডাক্তৰে নয়না সোনকালে স্মৃতি শক্তি ঘূৰি নাহে বুলিও কয়। আনফালে দুবৰি মামায়েকে দুবৰি দেউতাকক অফিচলৈ পঠিয়াবলৈ বিচৰা কথাবোৰ মামায়েকে কয় আৰু দুবৰি দেউতাকে অকলে বহি যোৱা সকলোবোৰ কথা ভাবিবলৈ ধৰে আৰু মাকক নয়নে কলেজৰ পৰা দেৰিকৈ অহা কথাবোৰ মাকক কিদৰে কৈছিল সেই সকলোবোৰ কথা ভাবি থাকে আৰু দেউতাকে বহি থকা সময়তে দুবৰি ভায়েক দেউতাকৰ ওচৰলৈ আহি বহি দেউতাকৰ লগত কথা পাতে। আনফালে পুলিচ অফিচাৰজনে নয়নাৰ ফোনটো বিকা মানুহজনক বিচাৰি ফুৰে আৰু কেছটো সন্ধান কৰি থকা দেখা যায়। দুবৰি মাক দেউতাকে নয়নাৰ কথা পাতি থকা দেখা যায়। বহুত কষ্ট নয়না মাক দেউতাক আছে আৰু দুবৰি দেউতাক অফিচলৈ নোযোৱাৰ বাবে অফিচৰ মানুহ এজন দুবৰি ঘৰৰ বিচাৰি দোকানী এজনক সোধে আৰু দোকানীজনে মানুহজনক সকলোবোৰ কথা বুজাই কয়। ভিউৱাৰসকল, আজিৰ খণ্ডটোত দেখিবলৈ পাব পুলিচ অফিচাৰজনে কেছটো সন্ধান কৰি অপৰাধী ধৰিবলৈ চেষ্টা কৰিব আৰু আনফালে দুবৰি ঘৰত দুবৰি দেউতাকৰ অফিচৰ মানুহ এজন অহা কথাটো দেউতাকৰ আগত ক'ব আৰু দুবৰি মেডিকেলত থাকোঁতে কোনোবা ল'ৰা এটা কিবা বস্তু এটা পেলাই দৌৰ মৰা দেখিবলৈ পোৱা যাব। ভিউৱাৰসকল, পুলিচ অফিচাৰজনে নয়না অপৰাধী বিচাৰি পাব নেকি? জানিবলৈ পাব জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। ভিউৱাৰসকল, আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকে কোনে কোনে দুবৰি ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাব নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক দি যাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।